নমস্কাৰ, মই হৰিতে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰৰ ওচৰতে চলি আছে বাসন্তী পূজা। তাৰে পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাওঁ বুলি ওলাই আহিলোঁ। এয়া আমাৰ ঘৰৰ ওচৰতে হয়, একেবাৰে বৰবৰী চকত বাসন্তী পূজা চলি আছে। আৰু ইয়াতে সকলোৱে চাকি জ্বলাই আছে। ভিতৰত যিহেতু পৰিৱেশটো লেতেৰা হয়, সেইকাৰণে বাহিৰত এনেদৰে ব্যৱস্থা কৰি দিছে। এতিয়া আপোনালোকক গোটেই পূজাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু এয়া এইফালে দেৱী মাৰ কাৰণে ভোগ আগবঢ়াইছে। এতিয়া ভোগ ঘৰৰ ভিতৰ ফালটো চাই আহোঁ এবাৰ, তাতনো কেনেদৰে ভোগ সজাই আছে আপোনালোককো দেখুৱাওঁ। পূজাৰ ভিতৰৰ পৰিৱেশটো চাই এইবাৰ মেলা চাওঁ বুলি ওলাই আহিলোঁ। এইফালে এয়া জিলাপি ভাজি আছে। মই বহুত চেষ্টা কৰি আছোঁ, কিন্তু এই বস্তুটো বনাব পৰা নাই। বাকীবিলাক হোটেলৰ বস্তু প্ৰায় বনাইছোঁ, কিন্তু এতিয়ালৈকে এইটো সৌভাগ্য হোৱা নাই। জিলাপিৰ পাককেইটা দিব নোৱাৰোঁ, খুলি যায়। বহুত কেইবাৰ চেষ্টা কৰিছোঁ, কিন্তু এতিয়ালৈকে পৰা নাই। এইফালে এয়া গৰম গৰম জিলাপি। আৰু এতিয়া আহিলোঁ মণি হেৰি চাবলৈ। আমাৰ কাৰণে এইটোৱে বেছি ভাল লগা। পূজা বুলি ক'লে মণি হেৰি দোকান লাগিবই, তেতিয়াহে পূজাখন ভাল লাগে, নহ'লে কিবা উকা উকা লাগে। আজি এয়া পূজাত যথেষ্টখিনিয়ে মানুহৰ আগমন ঘটিছে। আপোনালোকে অহা বছৰলৈ আহিব পাৰিব। নলবাৰী জিলাৰ বৰবৰী চকতে চলি আছে শ্ৰী শ্ৰী বাসন্তী পূজা। সকলোৱে চাব আহিব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে বাই বাই।